প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। আপুনি কি প্ৰস্তাৱ বেছি আছে? আপুনি কি মানুহ মৰাৰ কাৰণে বিজনেছ কৰিব খুজি আছে নেকি ইয়াতে নেকি? আপুনি নহয় বেছি কিয় আছে? দিয়ে এনে নিবিলে কিয় বেছি কি আছে? চাওক কথাটো এই জুবিন দাৰ পোষ্টাৰ বেছি কি বিজনেছ কৰি আছে ইয়াতে? চাওক কিয় বেছি আছে তহঁতে? বেছি কি আছ? বিজনেছ কৰিব আছে তহঁতে? আৰু এতিয়া ভিডিঅ'টো চাই আপোনালোকে কোনজন দুখী বুলি ভাবিলে? মই ভাবোঁ ভিডিঅ' বনোৱাজন দুখী আৰু ফটো বিক্ৰী কৰাজন দুখী নহয়। কাৰণ এই অসমত সকলোৱে জুবিন দাক ভাল পায় আৰু জুবিন দাৰ কাৰণে সকলো পাগল। এই অসমত জুবিন দাক সকলোৱে ভাল পায় কাৰণে আজিৰ দিনতো ৰ'দে বতাহে সকলো জুবিন দাৰ পকৰত ঘূৰি ফুৰিছে। এই মানুহজনে জুবিন দাক স্মৃতি হিচাপে ৰাখিবৰ কাৰণে ফটো বিক্ৰী কৰিছে। তেওঁ তাত ভুলটো ক'ত? মই ভাবি পোৱা নাই মানুহজনৰ ভুল ক'ত। আৰু কেমেৰামেনজনে আহি পিনি সেই মানুহজনক দম দিছে দেখোঁ, বোলে ফটো সকলোকে এনেই দি দে। সেই মানুহজনক ফটোবোৰ এনেইহে কম্পিউটাৰ দোকানীয়ে ধুৱাই দিছে। ইয়াত বোলে মানুহ মৰা সুবিধা লৈ পিনি হেনো বিজনেছ কৰিবলৈ আহিছ। আৰে আজিৰ দিনত জুবিন দাৰ ভাগৰ এটা প্ৰতিমূৰ্তি বনাব, সেইটো লাখ টকা হ'ব। সেই লাখ টকাত কোনোবাই এনেই বনাই দিব নেকি ভাল পালে বুলি? এনেই বনাই দিব নেকি? এতিয়া জুবিন দাক ভাল পালে বুলি সেই কম্পিউটাৰ দোকানীজনে সেই মানুহজনক এনেই ফটোগাল ধুৱাই দিছে নেকি? নিজৰ পকেটৰ খৰচ কৰি ফটোখিনি ধুৱাই আনিছে। সকলোৱে মন যায় জুবিন দাক স্মৃতি হিচাপে ৰাখিবৰ কাৰণে, আৰু সকলো হাতত পইচা নাথাকিব পাৰে। আজিৰ দিনত এক কপি ধুনীয়া ফটো ধুৱাবৰ কাৰণে 500-1000 টকা হাতত লাগিব আৰু দৰকাৰ। সেই 500-1000 টকা যদি নোহোৱাকৈ যদি 15-20 টকাত যদি একপি ফটো আনি নিজৰ ঘৰত ৰাখিব পাৰে স্মৃতি হিচাপে, কিমান তেতিয়াহ'লে সুখৰ কথা। আজিৰ দিনত মই ভাবিছোঁ জুবিন দাৰ ফটো একপি ৰাখিম বুলি আমাৰ ঘৰত ধুৱাই, কিন্তু পইচাৰ অভাৱত পৰা নাই জুবিন দাক মই স্মৃতি হিচাপে আমাৰ ঘৰৰ বেৰত আনিবলৈ। কিন্তু মই যদি 15-20 টকীয়া একপি ফটো পাওঁ আৰু মই ননাকৈ কিয় থাকিম? ময়ো আনিম। আপোনালোকে ক'ব মোৰ কথাষাৰ আপোনালোকে একমত হয় নে নহয় নাজানো। মোৰ কথাখিনি আপোনালোকে ভুল বুলিও ভাবিব পাৰে, কিন্তু মই জনাত মোৰ কথাখিনি ভুল হ'ব নোৱাৰে।